বৰুৱানী ঘৰত আছা নে? ঘৰত আছা না হয়? কি কৰিছা হয় ভিতৰত ওলাই আহা আকৌ। আজিৰ বিশেষ কাহিনীটো হৈছে এফালে আমাৰ আছে। নমস্কাৰ, মই বৰুৱানী। নমস্কাৰ, মই কল্যাণী। আৰু কাহিনীটো সম্পূৰ্ণ চাবলৈ গ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰুৱানী ঘৰত আছা নে? ঘৰত আছা না হয়? কি কৰিছা হয় ভিতৰত ওলাই আহা আকৌ। বাহিৰতে বহো আহা আকৌ। জল্দি আহা আকৌ। ইজনী আৰু আহিলে আৰু লোকৰ ঘৰ গুনিব পৰাজনী। লোকৰ ঘৰত কামখিনি হ'ল নে নাই সেইবোৰ নেচাই, নিজৰ ঘৰত যে হ'ল সেইখিনিয়ে বহুত বুলি। ৰ'বা দেই গৈছোঁ। আহা। হৈছে আমাৰ মানে ভিতৰত কাম এটা কৰি আছিলে, বহাহে। আহা আহা বহা। তুমি বহা আকৌ। ৰ'বা মোলৈ পিয়া এখন আনোগে। কইতানি বহিছা? কাম চাম কৰিলা নে ঘৰত? কৰিলোঁ। এই কথা এটা হ'ল তুমি গম পোৱা নাই? এই যে ৰবিলৈ পুতেকটো পলালে নহয়, ক'লে পলালে নেজানো, মাইকীজনী থৈ গ'ল। তুমি গম নোপোৱা নেকি? ছোৱালীহে পলাই। নেজানো দেই, ল'ৰাটো ক'লে পলালে আৰু পগলা নিচিনা নেজানো ল'ৰাটো তেনেকুৱাই। ভাত কিহে খালা পিছে? ভাত যে মাংস দিয়ে খালোঁ ভাত। হয় নেকি? আমাকো এই বস্তুবোৰ এভেইলেবল নাইকিয়াকৈ কয় নহয়। খালি মাংস আনিছিলে আমাৰ সৰুটোৱে, তাৰপিছত আকৌ আমাৰ এওঁ আনিছিলে, গম নাপায় যে মাংস আনিছিলে বুলি। আমাৰ এওঁকো আকৌ হেৰি আনিলে, গাহৰি আনিলে, খালোঁ আৰু সেনেকৈ। আকৌ একদম আছে ৰাতিপুৱা আকৌ ল'ৰাটোৱে গৈ কিনে কণী আনিলে, মোৰ বোলে কণী খাব মন গৈছে। মই বোলো কিহৰ আপত্তি আৰু ল'ৰাটো বোলো, আমাৰ ল'ৰাটোক কিবা অকণমান অকৰামূৰীয়া নিচিনা নহয় চাগে, সেইকাৰণে আৰু কণী আনিলে, আকৌ কণী বনাই দিলোঁ। আকৌ কণী 3টা আছেই নহয়, সেইকেইটাও এতিয়া ৰাতিকৈ বনাই খাম আৰু। তোমালোকৰ এই মানে মানুহজনে কিমান পইচা পায় নি কামত? 25,000 পায়। 25,000 পায়হে। আমাৰ আকৌ এওঁ আকৌ 50,000 হৈছে নহয় আজিকালি ৰেট। এই মানে চৰকাৰী দিছে নহয় আজিকালি। এনেই তোমালোকৰ ঘৰত খবৰ খাতি ভালেই নে? বহুতেই ভাল। এই কাপোৰ বজাৰ কৰিবলৈ গৈছিলা নে নাই বাৰু? এই কাপোৰ বজাৰ পূজা পাইছেহি নহয়, কাপোৰ চাপোৰ বজাৰ কৰিলা নে নাই হয়? কৰিলোঁ। কি বজাৰ কৰিলা? মই যে 5যোৰমান মেখেলা চাদৰেই লৈছোঁ, বহুত ধুনীয়া ধুনীয়া। মই কৈ AC কটন লৈছোঁ আৰু কেইখনমান আছিলে আৰু নামকেইখন পাহৰি গৈছোঁ আৰু। তোমালোকে উকা মিস্পাত লৈছিলা নাই? লৈছিলোঁ। বহুত দাম বহুত দাম হয়। মই কৈ এযোৰ 1000 টকা লৈ 1000 টকীয়া এযোৰ ল'লোঁ আৰু 2700 এযোৰ ল'লোঁ, 2700 কাপোৰ এযোৰ। ইমানে ধুনীয়া নহয় কাপোৰযোৰ। তুমি সেইযোৰহে আনিছা, মই আকৌ বহুত দামী আনিছোঁ, 30,000 50,000 তেনেকৈ আনিছোঁ এযোৰতে। হয় নেকি? ভালেই তেন্তে, আমাৰনো কি আৰু। এই কথাতেনো কথা ওলাই থাকে, তামোল এখনকে লৈ আনগে ৰ'বা দেই। যোৱা মোৰো আকৌ তামোল নাই খোৱা যে, পেটেই নাই ভৰা এতিয়ালৈকে। এই সূতাহনী এজনী খাবলৈ নোপোৱাজনী লোকৰ ঘৰত তামোল বিচাৰি আহিছে, দিছোঁ যে বহুতে বুলি ভাবিছে চাগে, বহুত ভাল বুলি ভাবিছে চাগে। দিয়া এই লোৱা তামোল, মই দেখোন খাই আছোঁ। তুমি ইমান জকা ওলাইছা কেলে? খাবলৈ নোপোৱা নেকি? এই বহুত খাওঁ আকৌ, এইকেইদিন আকৌ কাম কৰিব গৈ আছোঁ যে, জব কাৰ্ড হৈছে নহয়, নহ'লে ঘৰ এটাও নাপাওঁ। নিজৰ ঘৰটো বাৰু বনামেই বাৰু, সেইটো মাহটোৰ কাৰণেতো লাগে নহয় ঘৰ এটা, সেইটো কাৰণে জব কাৰ্ডখন এণ্ট্ৰি কৰাবলৈ কৈছোঁ আৰু। হয় নেকি? এই আমাৰ আকৌ এইটো মাহ গৈ কিনে এইটো মাহ আহিব যে, তেতিয়া ঘৰ বনামেই আমি। আমিও এই মাহটোতে বনাম ঘৰ।
আমাৰ কিবা দুমহলীয়া ঘৰ বনাম আমি মানে দুমহলীয়া ঘৰটো মানে ভাল লাগে ন এনেও তোমালোকৰ ভাল লাগে নাই কোৱাচোন মই যে 3 মহলীয়া ঘৰটো বনাম জানা নেকি হয় নেকি তেন্তে ভালেই আমাকো এই দুমহলীয়া ঘৰটোৱে ভাল জানা তোমালোকক কি 3 মহলীয়া বনোৱা হে 3 মহলীয়াটো বহুত ভাল জানা নেকি তুমি হয়নে মই কৈ মানে ভাবিছোঁ কি আমাৰ আকৌ ঢেৰ ৰুম হ'ব নহয় আকৌ এই তলতো ৰুম থাকিব আকৌ ওপৰতো ৰুম থাকিব আমাৰতো 30টামান ৰুম থাকিব এই হয়নে ইমানখন ৰুমত তোমালোকৰ মানুহনো কেইটা হয় আমাৰ মানুহ ঢেৰ নাথাকিব বুলিহে আকৌ মানুহ মাতিলেতো ঢেৰেই হ'ব তেনেকৈ হ'লে দেখোন এই গোটেই পৃথিৱীখনৰ মানুহখিনিয়ে দেখোন তোমালোকৰ ঘৰত ভৰাই ল'ব পাৰা নোৱাৰিম বুলি ভাবিছা নেকি তুমি ভৰাই ল'বা আকৌ মোৰনো কি যায় আমাৰ আকৌ এই এক্সট্ৰা ৰুম কেইটামান লাগিব নহয় আলহীৰ কাৰণে আকৌ এই হেৰিয়াৰ কাৰণে মাহী পেহীহঁতে আহিব লাগিব আকৌ মোৰ মাৰ ঘৰৰ পৰা আহিবলৈ আছেই মোৰ মা দেউতা ভাইটি ভণ্টি ককা আইতা সেইবোৰতো আছেই সেইকাৰণে দুমহলীয়া এটাকে বনাম আৰু তোমালোকৰ দিনা আকৌ ইমান 2-3 মহলীয়া হ'লেও আকৌ এনেকুৱা ইমান টিকলি ঠেকমীয়া এটা ঘৰ নবনাওঁ নহয় আমাৰ আকৌ একদম বহুত দীঘলীয়াকৈ বনাম আমাৰ এলেকাটো তুমি নাজানা নেকি কিমান দূৰলৈকে আছে আমাৰ আকৌ ঢেৰ ঘৰ বনাওঁ আমাৰ তুমি কি ভাবিছা হে আমাৰ অকল ইয়াতে এটা 3 মহলীয়ানো কেলে 3 মহলীয়ানো বনাব পাৰিলোহেঁতেন আমাৰ 2 মহলীয়া বনাইছোঁ কেলে আমাৰ আকৌ এই গাঁৱতো আকৌ ঘৰ আছে নহয় এতিয়া আমি ইয়াত টাউনত থাকোঁ বুলিহে টাউনত সেইকাৰণে জেগা চেগা নাই যেনে তেনে বনাম আৰু ইমান ডাঙৰো নবনাম মানে আৰু তোমালোকৰ এলেকাডোখৰ ডাঙৰ বুলি ভাবিছা নেকি আমাৰডোখৰ আৰু ডাঙৰ কি বুলি ভাবিছা 5 কঠা আছে আমাৰ মাটি তোমালোকৰ মুঠেই 5 কঠা আমাৰ আকৌ কিমান এলেকা বেলেগ চাবা আৰু আমাৰ আকৌ ঢেৰ আকৌ আমাৰ সেইফালে 9 কঠা আছে তাৰ পাছত আকৌ 5 কঠা থৈ দিছোঁ আৰু আমাক কিমান মাতি চাবা মই হিচাপ কৰিব নোৱাৰোঁ মোৰ মানে ক'বলৈ লাজেই লাগে জানা এইবোৰ কথা কৈ থাকিবলৈ আমাৰ আকৌ মাতি হয় নেকি আমাৰ যে আৰু বুজিছা মাটিয়েই নহয় আমাৰ গাড়ী মটৰচাইকেল চাইকেল স্কুটি চব আছে চব 10খন আছে ইয়াত নাথাকে বুলিহে আকৌ গাঁৱত থৈ আহিছেগৈ আকৌ চব হয় নেকি আমাৰ আকৌ এতিয়া গাড়ী আনিমহে আকৌ আৰু এখন আমাৰ আকৌ গাড়ী ঠিক আছে নহয় আমাৰ এনেকুৱা বেলেগ গোটেই গাড়ীয়ে নহয় জানো কালি দেখোন এটা আহি গৈছিলে তুমি নাদেখা নেকি সেইটো আমাৰ ভাইটি লোৱাহে গাড়ীখন কিনিলে নতুনকৈ দেখাব লাগিছিলে তোমালোকক দেখাইছিলে দেখোন গাড়ীখন কিমান দামী তোমালোকে নাজানা নেকি আমি আকৌ তাতকৈও দামী এখন কিনিম আমি আকৌ 50 লাখৰ এখন গাড়ী কিনি থৈছোঁ জানা নেকি হয় নেকি ভালেই তেন্তে মোৰ বাবাটো আহিলা ৰবা গৈছোঁ এই কইজানী বুজিছা মোৰ ল'ৰাটো যে এই বহুত ধনী তোমাৰটোনো কি ধনী মোৰতো তাতকৈ বেছি ধনী পইচা ধেৰ অভাৱ অনাটনকৈ নাই আৰু এই তোমাৰ ল'ৰাটো তেনেকুৱাহে মোৰ ল'ৰাটো আৰু ধনী গোটেই বিদেশত ঘূৰি থাকে জানা নেকি তুমি হয় নেকি আমাৰতো তোমালোকতকৈ তাতকৈ বহুত ধনী পইচা ধেৰ পায় অভাৱ অনাটন তোমালোকতকৈ আমাৰ ল'ৰাটো বহুত বেছি পায় এই তোমালোকৰ পইচাটো কিমান পায়হে ইমান যে ভিটাৰি মাৰিছা এই তোমাৰ লগতো প্ৰথমতে কোৱাচোন আমাৰতো এই 1 লাখমান হ'ব চাগে আৰু 1 লাখ আমাৰতো 5 লাখমান পাই জানা নেকি তুমি ভালেই তেন্তে আৰু মইনো কি ক'ম আৰু এতিয়া তোমাৰনো মোৰ আগত জহাব নালাগে নহয় আনি কেনে দেখুৱাবাচোন মই তোমাৰ আগত জহোৱা নাই হ'ব তেন্তেনো কেলে কৈ আছা 5 লাখ পাই 1 লাখ এই সঁচা কথাটোৱে কৈছোঁ কিনো বৰ ডাঙৰ সঁচা কথাটো কৈছা একদম পইচা আনি কেনে দেখাবাচোন মই দেখিম নহয় তেতিয়া দেখাব পাৰিম হ'ব তেন্তে মই তোমাক অথনিতে মাতিছিলোচোন মোক ভোক লাগিছে ইমান মই তোমাক ক'লো আহা বুলি ভিতৰলৈ মোক ভোক লাগিছে ভাত কিবা এটা দিবা আহা বুলি কথা পাতি আছা তুমি দিম গেছো ভাত আমি কথা পাতি আছোঁ তই নাজানা নেকি আৰু আপুনি আপোনাৰ কাম ধান্দা নাই নেকি আপুনি গোটেই অকলে লোকৰ ঘৰত আপোনালোকে আহি পেলাই ইয়াত লেকচাৰ মাৰিব আহে কাৰ ঘৰত কোনে কি খাইছে কি নাখাইছে হা মই ঘৰলৈ যাওঁ মোক আৰু কাম আছে হ'ব আজিৰ পৰা মই তোমালোকৰ ঘৰত ধৰিয়ে নিদিম যাওক আপুনি আহিব নালাগে আৰু তই কি মুখে মুখে কথা ক'বলৈ আহ লোকৰ লগত কেলে নকম আৰু তোমাৰ কিবা এটা মোক খাবলৈ দিয়া বুলি মই দিমগে নহয় তোক খোৱা কিবা খং ধৰে নেকি কেলে নধৰিব মই গোটেই দিনটো কষ্ট কৰি আছো কিবা এটা ভোক লাগিছে মোক খাবলৈ দিয়া বুলি ক'লোৱে মই তোমাক অথনি সেইজনী মোৰ বেষ্ট ফ্ৰেণ্ডৰ নিচিনা আছে বেষ্ট ফ্ৰেণ্ডৰ নিচিনা হ'ব থওক মোক কিবা এটা খাবলৈ দিব ব'লক বল